বন্ধুসকল, পৃথিৱীত এনে বহুতো কাৰাগাৰ অথবা জেল আছে যিবোৰ অপৰাধীক শাস্তি দিবলৈ বনোৱা হৈছে আৰু কিছুমান এনেকুৱা জেলো আছে যাৰ নাম শুনি অপৰাধীৰ বুকু কঁপি যায়। ইয়াৰ ভিতৰত এখন জেল হ'ল চেলুলাৰ জেল, যাক আমি কালাপানীৰ জেল নামেৰে জানো। কালাপানী হৈছে স্বাধীনতাৰ আগত ইংৰাজে ভাৰতীয়ৰ ওপৰত কৰা ভয়ানক অত্যাচাৰৰ বেদনাদায়ক কাহিনী, যি হৈছে এনেকুৱা এটা কাহিনী যি ভাৰতীয় ইতিহাসত ক'লা অধ্যায়ৰ ৰূপত লিখা আছে। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কি হয় কালাপানীৰ শাস্তি আৰু অপৰাধীয়ে ইয়াৰ নাম শুনি কিয় কঁপিছিল, ক'ত আছে এই জেল, কোনে আৰু কিয় কৰিছিল এই জেলৰ নিৰ্মাণ, এনেকুৱা বহুতো কথা ক'ম। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে অৱশ্যে চাব। আহক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চেলুলাৰ জেল ভাৰতৰ কেন্দ্ৰীয় শাসিত প্ৰদেশ আন্দামান আৰু নিকোবৰ দ্বীপৰ ৰাজধানী পৰ্ট ব্লেইৰত আছে, যাক আজি মানুহে কালাপানী জেল নামেৰে জানে। এতিয়া আপোনালোকে ভাবিছে চাগে এই চেলুলাৰ জেইলৰ নাম কালাপানী জেল কেনেকৈ হ'ল? তেন্তে শুনক, এই জেইলৰ চাৰিওফালে পানী আছিল, বহু কিলোমিটাৰলৈকে মাটিৰ একো চিনচাপ নাছিল, আৰু ইয়াত দিয়া ভয়ানক শাস্তিবোৰৰ বাবে ইয়াক মানুহে কালাপানী বুলি ক'বলৈ ধৰিলে। ব্ৰিটিছ শাসকসকলে এই জেইলৰ ব্যৱহাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা স্বাধীন সেনাসকলক শাস্তি দিবলৈ আৰু বন্দী কৰিবলৈ নিৰ্মাণ কৰিছিল। এই জেলৰ নিৰ্মাণৰ কথা ব্ৰিটিছ শাসকসকলৰ মনলৈ 1857 প্ৰথম বিপ্লৱৰ পিছতে আহিছিল, আৰু তাৰ পিছত 1896 চনত এই জেলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। আন্দামান আৰু নিকোবৰৰ হাবি জংঘল কাটি জেলৰ বাবে ঠাই বনাবলৈ আৰম্ভ কৰিছিল, কিন্তু ইয়াত কাম কৰা শ্ৰমিকসকলৰ বাবে ইয়াৰ জলবায়ু, জংঘলৰ সাপ, বিচ্ছু তেওঁলোকৰ বাবে সংকটৰ কাৰণ হৈছিল। বহুতো শ্ৰমিকক তাত মেলেৰিয়া বেমাৰে পাইছিল। সকলোতকৈ প্ৰথম ইংৰাজ অধিকাৰীবোৰৰ বাবে কমিছনাৰ হাউচ, কনফাৰেন্স ৰুম আদি বনোৱা হৈছিল। তাৰ পিছত জেলৰ চাৰিওফালে চাব পৰাকৈ মাজত এটা টাৱাৰ বনোৱা হৈছিল। এই টাৱাৰৰ পৰাই সকলো বন্দী অপৰাধীৰ ওপৰত চকু ৰখা হৈছিল, আৰু লগতে এই টাৱাৰৰ ওপৰত এটা ডাঙৰ ঘণ্টা লগোৱা হৈছিল, আৰু যিকোনো সময়ত জৰুৰীকালীন বিপদ হ'লে এই ঘণ্টাটো বজোৱা হৈছিল। ইয়াৰ পিছত আৰম্ভ হ'ল অক্টোপাছৰ দৰে 7টা শাখাত ভাগ হৈ থকা এই বিশাল জেইলৰ নিৰ্মাণ। জেইলৰ প্ৰতিটো শাখা 3মহলীয়াকৈ বনোৱা হৈছিল, আৰু এই বিশাল জেইলত 696টা ৰুম বনোৱা হৈছিল, কাৰণ সকলো অপৰাধীক অকলে অকলে ইজনৰ পৰা সিজন আঁতৰাই ৰাখিব পাৰে। ইয়াত অপৰাধীবোৰক এজনৰ পৰা আনজন বেলেগকৈ ৰখাৰ এটাই উদ্দেশ্য আছিল, যাতে অপৰাধীসকলে স্বতন্ত্ৰতা আন্দোলনৰ বিষয়ে একো পৰিকল্পনা কৰিব নোৱাৰে আৰু অকলশৰীয়া জীৱন পাৰ কৰি ভিতৰি ভিতৰি ভাগি পৰে আৰু চৰকাৰৰ বিৰুদ্ধে একো আন্দোলন কৰিব পৰা স্থিতিত নাথাকে। ইয়াৰ প্ৰতিটো ৰুমৰ জোখ 4.5 × 2.7 মিটাৰ আছিল। 3 মিটাৰ ওপৰত এখন খিৰিকী আছিল। এতিয়া আপোনালোকে ভাবিছে চাগে ইমান ওপৰৰ পৰা কোনোবা অপৰাধী ওলাই পলাবও পাৰে, কিন্তু মই আপোনালোকক আগতেই কৈছোঁ যে জেইলৰ চাৰিওফালে অকল পানীৰে ভৰি আছে, আৰু কোনোবা পলালেও যাব কেনি? কিন্তু ইয়াৰ পিছতো কিছুমান অপৰাধীয়ে ইয়াৰ পৰা পলাবলৈ চেষ্টাও কৰিছিল, কিন্তু তেওঁলোক পলাবলৈ সক্ষম নহ'ল। আৰু এনেকুৱা এটা ঘটনাও হৈছিল য'ত এবাৰ 200তকৈ বেছি অপৰাধীয়ে ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকক ধৰি লোৱা হৈছিল। কিছুমানে তাৰ ভয়ানক শাস্তিবোৰৰ কথা ভাবি আত্মহত্যা কৰিছিল, আৰু সেই জেইলৰ অধীক্ষক ৱাকাৰে পলাবলৈ চেষ্টা কৰা অপৰাধৰ বাবে 87জন অপৰাধীক ফাঁচি দিছিল। এই জেলৰ নিৰ্মাণ কাৰ্যত 5,17,000 টকা খৰচ কৰা হৈছিল। ইয়াৰ মুখ্য ভৱন ৰঙা ইটাৰে বনোৱা হৈছিল। এই ইটাবোৰ বৰ্মাৰ পৰা ইয়ালৈ অনা হৈছিল, যাক আজি ম্যানমাৰৰ নামেৰে জনা যায়, আৰু 1906 চনৰ 10 মাৰ্চত এই জেলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। এই জেলত থকা ক্ৰান্তিকাৰী অথবা স্বতন্ত্ৰ সেনাবোৰক বহুত বেয়া ব্যৱহাৰ কৰা হৈছিল। প্ৰতিদিনে ইয়াৰ অপৰাধীবোৰে গৰুৰ দৰে 30 পাউণ্ড নাৰিকলক পেৰাত পেৰিব লগা হৈছিল। যদি তেওঁলোকে এনেকুৱা কৰিব নোৱাৰিছিল, তেতিয়া তেওঁলোকক বেয়াকৈ চাবুকেৰে কোবোৱা হৈছিল আৰু বহু বছৰলৈকে শিকলি লগাই বান্ধি থোৱা হৈছিল। ইয়াত থকা অপৰাধীসকলে মিলত বহু ঘণ্টালৈকে কাম কৰিব লাগিছিল। নাৰিকলৰ ৰছী বনোৱা, কাৰ্পেট বনোৱা, টাৱেল বোৱা কাম আদি কৰোৱা হৈছিল, আৰু ইয়াৰ লগতে অকলশৰে অন্ধকোঠাত বন্দী কৰি থোৱা আৰু 1 সপ্তাহলৈ ভোকত ৰখা। এই যাতনাবোৰ ইমান ভয়ানক আছিল যে যাৰ জৰিয়তে অপৰাধীবোৰক শাৰীৰিক আৰু মানসিকভাৱে বিকলাংগ কৰি পেলোৱা হৈছিল। বন্ধুসকল, এইবোৰতো সাধাৰণ শাস্তি আছিল, কিন্তু এতিয়া মই আপোনালোকক যি ক'ম সেইবোৰ শুনি আপোনাৰ অন্তৰাত্মা কঁপি উঠিব। ভাবক, যদি আপোনাক কোনোবাই ঘাঁহৰ পৰা বনোৱা চব্জি খুৱায়, তেতিয়া কি কৰিব? খঙত আপুনি কাঁহীখন দলিয়াই দিব, নহ'লে আৰু বেলেগ কিবা কৰিব। কিন্তু কালাপানীত থকা অপৰাধীবোৰৰ ওচৰত এই বিকল্পও নাছিল, কাৰণ ভোকত থকাৰ বাবে এই ঘাঁহৰ পৰা বনোৱা চব্জি তেওঁলোকে খাবই লাগিছিল। নিমখৰ নামত অকল 1 চুটকি দিয়া হৈছিল। এই খাদ্য খোৱাৰ বাবে বহু অপৰাধীৰ মৃত্যুও হৈছিল, আৰু তেওঁলোকক যি পানী খাবলৈ দিছিল
তাত পোক পৰি থকা আছিল, যাক কোনোবা বেলেগ মানুহে দেখিলে ঘিণ কৰিব। কালাপানী জেইলত লেট্ৰিন বনোৱা নাছিল আৰু যেতিয়াই অপৰাধীবোৰৰ লেট্ৰিন যাব লগা হৈছিল তেতিয়া অপৰাধীবোৰে তেওঁলোকৰ নিজৰ ৰুমটোৱেই ব্যৱহাৰ কৰিছিল। তাত অপৰাধীবোৰক দুটা বৰ্তন দিয়া হৈছিল, য'ত এটাৰ ব্যৱহাৰ খাবৰ বাবে আৰু আনটোৰ ব্যৱহাৰ লেট্ৰিন কৰিবলৈ কৰিছিল। যেতিয়াই তেওঁলোক বাহিৰলৈ আহিছিল তেতিয়া তেওঁলোকে এই বৰ্তনবোৰ চফা কৰি লৈছিল আৰু ইয়াৰ অপৰাধীবোৰৰ ওচৰত শুবলৈ বিচনা, কম্বল আৰু গাৰু একো নাছিল। বতৰ ঠাণ্ডা হওক বা গৰম হওক তেওঁলোকে সদায় মাটিতেই শুব লগা হৈছিল। আৰু যেতিয়া তাত থকা কোনোবা অপৰাধীয়ে কিবা বস্তু বিচাৰিছিল তেতিয়া তেওঁক ইমান ভয়ানক শাস্তি দিছিল যে যাৰ বিষয়ে মই আৰু আপুনি কল্পনাও কৰিব নোৱাৰো। কিন্তু ব্ৰিটিছ চৰকাৰৰ এইবোৰৰ বাবে একো মতলব নাছিল। এটা কথাৰ অনুসৰি কালাপানীৰ এই জেল অকল ভাৰতীয় অপৰাধীৰ বাবে ব্যৱহাৰ কৰা নাছিল, ইয়ালৈ বেলেগৰ সেনাকো বন্দী কৰি অনা হৈছিল। ব্ৰিটিছ অধিকাৰীসকলৰ বাবে এই ঠাই পচন্দৰ আছিল, কাৰণ এই দ্বীপটো অকলশৰীয়া আৰু বহু দূৰত আছিল, যাৰ বাবে ইয়ালৈ সহজতে কোনো আহিব পাৰিছিল নাই ইয়াৰ পৰা যাব পাৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ শাসকসকলে এই জেলখন দখল কৰিছিল আৰু ইংৰাজসকলকে এই জেলত বন্দী কৰা হৈছিল। লগতে দুটা শাখাক জাপানীসকলে তেতিয়াই নষ্ট কৰি দিছিল। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছতে 1945 চনত ইংৰাজে আকৌ এই জেল দখল কৰিছিল। কালাপানীৰ শাস্তি ভুগি অহা স্বতন্ত্ৰতা সেনাসকলৰ ভিতৰত বটুকেশ্বৰ দত্ত, বিনায়ক দামোদৰ সাভাৰকাৰ, বাবুৰাও সাভাৰকাৰ, সোহম সিং, মৌলানা আহমাদুল্লাহ, মৌলবী আব্দুৰ ৰাহিম ছাদিকপুৰী, মৌলানা ফজলে হক খৈৰদাবাদী, এছ চান্দ চেটাৰ্জী, ডাক্তৰ দিৱান সিং, য়েগেন্দৰ শুক্লা, ৱামান গোপাল যোশী আৰু গোপাল ভাই পৰমানন্দ আদিৰ দৰে আৰু বহুতো নাম আছিল। এই জেলৰ ৱালত আজিও বীৰ শ্বহীদসকলৰ নাম লিখা আছে। লগতে তাত এটা সংগ্ৰহালয়ও বনোৱা হৈছে, য'ত সেইবোৰ সামগ্ৰী দেখুওৱা হৈছে যাৰ দ্বাৰা স্বতন্ত্ৰতা সেনাসকলক অত্যাচাৰ কৰা হৈছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ইয়াৰ দুটা শাখা নষ্ট কৰি দিয়া হৈছিল। বাকী থকা তিনিটা শাখা আৰু মুখ্য টাৱাৰটো 1969 চনত ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰা হৈছিল। 1973 চনত ইয়াত গোবিন্দ বল্লভ পন্ত নামৰ এখন হস্পিটেল খোলা হৈছিল আৰু ইয়াত 500 বিচনাযুক্ত হস্পিটেল আৰু 40 জন ডক্তৰে ইয়াৰ ৰোগীক সেৱা কৰিছিল। যদি আপুনিও কেতিয়াবা সুবিধা পায় তেন্তে এবাৰ হ'লেও এই জেল চাই আহিব। ভাৰতে আজিও আমাৰ স্বতন্ত্ৰতা সেনাসকলৰ স্মৃতিবোৰ আজিও সংৰক্ষণ কৰি ৰাখিছে। তেন্তে বন্ধুসকল, আগতে আপোনালোকে কালাপানীৰ শাস্তিৰ বিষয়ে জানিছিল নে? কমেণ্টত জনাব। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰি যাব। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।